যে বেয়াকে ভিডিওটো বনালো যে ইমান বেয়া বেয়া কমেন্ট দিছা কিন্তু ভালকে ভিডিও বনালে তোমালোকে কিয় মোক লাইক নিদিয়া কমেন্ট নকয় এতিয়া নাপা আৰু মই লেংটা ভিডিও বনাম তোমালোকে মোক হে কি কোৱা হে লেংটাকে ভিডিঅ' বনালে বেছিকৈ ভিউজ পোৱা যায় তো ইমান দিনে কি কৰি আছিলা কোৱা নাছিলা কিয় মোৰো বহুত ভিউজ কম অহা হৈছে তো আই উইল ডেফিনেটলি মেকিং লেংটাকে ভিডিঅ' লেটছ গো 2 hours later. মই জানিছিলোঁ এই আগ্ৰহেৰে আপোনালোকে চাই থাকিব বুলি নিশ্চয় আপোনালোকৰ মনোকামনা পূৰণ কৰিম কিন্তু শেষলৈ এতিয়া নহয় চ' ভিডিঅ'টো শেষলৈকে চাই থাকক তো হেল্ল' গাইজ পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেদি মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৰে ভালেই তো টাইটেলটো দেখি নিশ্চয় গমেই পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনোৱা গৈছে কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জাষ্ট দুটা বস্তু দেখুৱাই লওঁ যিকেইটা দেখি আপোনালোকে মোক ধন্যবাদ দিব মই জানো তো বলক প্ৰথম সেই বস্তুকেইটা চাই লওঁ AHSEC ৰিজাল্টছ 2020 চিকিৎসক অভিযন্তা নহয় কলা শাখাত দ্বিতীয় স্থান লাভ কাশ্মীৰ দাসৰ মন শিক্ষয়িত্ৰী হোৱাৰ Wait a minute. কলা শাখা হোৱাৰ পাছত আকৌ চিকিৎসক অভিযন্তাৰ কথা ক'ৰ পৰা আহিল নহয় মানে এনে কোনবিধ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পাছত এনেকুৱা ধৰণৰ টেলেণ্টবোৰ অৰ্জন কৰিবলৈ সক্ষম হয় সেই সাংবাদিক ডাঙৰীয়া প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ আপোনাক মোক এই নিচাযুক্ত দ্ৰব্যবিধৰ নাম কওক আই নিড দিছ নিচাযুক্ত দ্ৰব্য ভেৰি মাছ বম্বে গৈছিলোঁ খুব ইচ্ছা আছিল মোৰ সকলোৰে দৰে বম্বেত কাম কৰিবলৈ বলিউডত আজিৰ পৰা প্ৰায় 10 বছৰ আগতে এবাৰ 2021 চনতো গৈছিলোঁ তো ফাইনেলি হেণ্ডছ প্ৰুভড মানুহ মাত্ৰেই ভুল হয় কিন্তু দুৰ্ভাগ্যবশতঃ কেতিয়াবা অলপ জোখতকৈ বেছিয়ে ভুল হৈ যায় আৰু এই ছোৱালীজনীয়ে প্ৰথমতে ভালকে ভিডিঅ' বনাইছিলে ভাল ভিডিঅ' বনাইছিলে কি ভিডিঅ' বনাইছিলে নাজানো কিন্তু একৰ্ডিং টু হাৰ ভাল ভিডিঅ' বনাইছিলে যিখিনি আমাৰ পাব্লিকে ছাপোৰ্ট নকৰিলে তাৰ পাছত ওই খিটি খিটি কৰি ওই লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা ওই আমি গৈ ওলালো তাত ৱাহ বনৰ পক্ষী ৱাহ প্ৰথম কথা তুমি অসমীয়া ছোৱালী হয় নে নহয় এজনী অসমীয়া ছোৱালী হিচাপে তুমি বিহু কেনেকৈ নাচিব লাগে নাজানা বিহুত কি ড্ৰেছ পিন্ধি নাচিব লাগে সেইটোও নাজানা কি মানে আমাৰ শিৰোমণি মাধৱ গণৰ মণি উফ এইবিলাক দেখাৰ আগতে মই মৰি নগ'লোঁ কিয় এক মিনিট মই কিয় মৰিম আকৌ এইবিলাক বনৰ পক্ষীবিলাক মৰি নাযায় কিয় তো হৰিনামত আমাক এনেকৈ নাচিবলৈ শিকাইছে নেকি ভাওনাবোৰত বা অন্যান্য ধৰ্মীয় অনুষ্ঠানবোৰত এনেকুৱা ড্ৰেছ পিন্ধি এনেকুৱা ফাল্টু নৃত্য কৰিবলৈ শিকাইছে ন আৰু এক মিনিট তুমি এই হৰিনামটো যেনেকৈ নৃত্য কৰিছা মানে এখন ভাওনাত অসুৰ এটাই যেনেকৈ নৃত্য কৰে তেনেকুৱা নিচিনা লাগিছে কিন্তু মই কওঁ শুনা অসুৰে তাত যেনেকৈ নৃত্য কৰে এজন অসুৰে সেই ভাওনাত যেনেকৈ নৃত্য কৰে তাতকৈও তুমি বজৰুৱা নৃত্য কৰিছা সেই অসুৰটোও ইয়াতকৈ ভালকৈ নৃত্য কৰিব বনৰ পক্ষী চালা আৰু এইবিলাক নমুনা কৰা অসভ্যালি কৰা এই প্ৰথমগৰাকী নহয় এইবাৰো বহুত সৰু বুলিয়ে মই কওঁ মাথাত গু সোমাই আছে গতিকে একো বুজি নাপায় গাৰ্জেণ্টৰ মূৰত গু সোমাই আছে গতিকে একো ভাল শিক্ষা দিয়া নাই এইটো লাইট কেছ বুলিয়ে ক'ম কিন্তু ইয়াতকৈ যিখিনি ডাঙৰ আছে এচাম ডাঙৰ এনেকুৱা মানুহ আছে সিহঁতৰ মাথাত কি সোমাই আছে তো এই বুঢ়াজনৰ গাত ইমান কিয় তেলে ফাটিছে এই বুঢ়াজনৰ কাণ্ডজ্ঞান বোলা বস্তুটো আছে নাই কোনটো বস্তু কেনেকৈ উপস্থাপন কৰিব লাগে জানে নে নাজানে মিষ্টাৰ মহিম বৰুৱা আপোনাক মই আগতেও কৈছিলোঁ আপুনি মহিমা বৰুৱা কৈ লওক আপোনাক বেছি শ্বুট কৰিব কিন্তু মই এটা কথা কওঁ আপোনাক ইমান এজন ডাঙৰ মানুহ হৈ পিনে কি কাণ্ডজ্ঞান বিবেক বোলা কি একো বস্তু নাই নেকি আপোনালোকে এতিয়া শিকাইছে এই যুৱ প্ৰজন্মক ধ্বংসৰ পথলৈ নিছে আপোনালোকক চাই ইহঁতে ফ'ল' কৰিছে যিখিনি সময়ত প্ৰকৃতাৰ্থত হৰিনাম লোৱা সময় আপোনাৰ সেইখিনি সময়ত আপুনি কি মানে এইবোৰ কি ক'ৰ পৰা আহে এনেকুৱা ধৰণৰ ফাল্টু আইডিয়া কেনেকৈ আহে কি ভাবি থাকে আপোনালোকে চালা ছোৱালী পাগল টপা বুঢ়া অঁ নহয় তইতো ল'ৰা পাগল বুঢ়া হ'ব ন তই মহিমা বৰুৱা কৰিব দিছিলোঁ আপোনাক মই এগেইন বেক টু দ্য নটি গাৰ্ল বেয়াকে ভিডিওটো বনালো যে ইমান বেয়া বেয়া কমেন্ট দিছা কিন্তু ভালকে ভিডিও বনালে তোমালোকে কিয় মোক লাইক নিদিয়া কমেন্ট নকয় এতিয়া নাপা আৰু মই লেংটা ভিডিও বনাম তোমালোকে মোক থবতে ফেচবুকত দিয়া ঠিক আছে মাইনা তুমি ইমানকৈ কৈ আছা যেতিয়া ময়ো এবাৰ ট্ৰাই কৰি চাওঁ যিহেতু আমাৰ ভিডিঅ'বিলাকতো ভিউজ নাহে মানুহে ভালবিলাকক ছাপোৰ্ট নকৰে মই বাৰু নিজকে ভাল বুলি ক'বলৈ বিচৰা নাই তো ময়ো এবাৰ কৰি চাওঁ A few minutes later.
তই কি কৰি আছ? চল চোৰৰ বাচ্চা, তই লেংটা হৈ টিকটকত ভিডিঅ' বনাই হিজৰামি কৰি আছ। চল চোৰৰ বাচ্চা। চোৰৰ বাচ্চা বুলি ক'লে মুখে চোৱাৰ বজাব। চল চুদুৰ ভাই, মই তোক এইবিলাক ক'বলৈ পঢ়িছিলো। এইবিলাক ক'বলৈ পঢ়িছিলো মই তোক। আজি বা নকওঁ দেউতা। কৰিবি ন আজি আৰু পৰা? কৰিবি নে আজিৰ পৰা? কৰিবি নে? নকওঁ আজিৰ পৰা। ৰহ মোৰ বেডডাল লৈ আনোগৈ। ক'ত গ'ল? আজিলৈ ইমানে। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কি কৰি আছে? জলদি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষৰ থকা ঘণ্টা বজাত দিবলৈ একেবাৰে নাপাহৰিব। চবকে ৰিকুৱেষ্ট কৰিছোঁ, এইবিলাক যাতে ফাল্টামি কাম যাতে ঘৰত একেবাৰে নকৰে। ঘৰতো বাদে দিয়ক, পটুৱা যাতে নকৰে, নহ'লে গম পালে নহয় অৱস্থা কেনেকুৱা হ'ব।